বন্ধুসকল আজি 21 ডে চেলেঞ্জৰ ছেকেণ্ড ডে আৰু আজিয়ে মই ফিউজ হৈ গ'লোঁ ভাবিছিলোঁ ৰাতিপুৱা 5 বজাত উঠিম এক্সাৰচাইজ কৰিম কিন্তু বিছনাই মোক যাদুৰ নিচিনা জাপুটি ধৰি ৰাখিলে নহয় নো এক্সাৰচাইজ অনলি ছানৰাইজ কিন্তু টেনশ্যন লোৱা নাই ফেইল কৰিলোঁ বুলি কি নাখাম নেকি জমাই দিলোঁ লাল চাহ আৰু বেকেৰী বিস্কুট আৰু মোৰ লগত লগ দিলে চক কোনে আকৌ আমাৰ অঞ্চিকা মেডামে শুনক তাই কি কয় তাই নিছেতো মোকো নিবলৈ কৈছে তাৰপিছত লাগি গ'লোঁ অলপ ঘৰুৱা ডিউটিত মানে ৰ'দ মামাৰ লগত অলপ ছেটিং মিলোৱা ছাদত গৈ কাপোৰ শুকাবলৈ দিছিলোঁ একো উল্টা পুল্টা নহয় তাৰ পাছত বহিলোঁ অনলাইন ক্লাছ কৰিব মেথছৰ ছাৰে দিছিলে বম কুৱেশ্যন পাৰ্চেণ্টেজৰ ওপৰত কিন্তু মই কোনটো ক'ম পিছে ছাৰজন কিন্তু ভাস্কৰ ৰয় ছাৰ হয় দেই সলিউশ্যনটো চাইছেনে একদম আইনষ্টাইন লেভেলৰ দিমাগ লগাই চল্ভ কৰিলোঁ আবেলি হওঁতেই যেন পেট মে চুহা দৰনে লগা আৰু সেইকাৰণে বনালোঁ পিঠাগুড়িৰে একদম ইজি আৰু স্পেচিয়েল ডিছ পিঠা বা চেপেটা পিঠা যি কয় আৰু তো আজিৰ ইভিনিং আমি কটালোঁ চিতৈ পিঠা আৰু লগতে গাখীৰ চাহেৰে আজিলৈ হ'ল কালি কিন্তু পাক্কা উঠিম দেই 4 বজা নহ'লে 6 বজা নহ'লে আৰু কি 8 বজা মানত উঠিম তো আপোনালোকে ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট এটা কৰি দিব দেই বাই বাই